মানুহে কিবা আকাশৰ তৰা গণি শেষ কৰিব পাৰে নেকি? কিন্তু তই ভাবি আছা কি? বহুত ডাঙৰ কথা এটা ভাবি আছো ৰ। তই কথাটো কিয় সুধিলি আৰু কিহৰ কাৰণে ডেঞ্জাৰ হ'ল? চেপা বুঢ়াৰ একমাত্ৰ ছোৱালী হৈছে চম্পা আৰু চেপা বুঢ়াৰ পিছত সেইখিনি সম্পত্তিৰ মালিকটো চম্পাই হ'ব। চেনিয়ে কোনটো জেগাত তীৰ মাৰিছে তই চা। যদি চেনিয়ে চম্পাক বিয়া কৰাবলৈ পাৰে তেতিয়া দেখোন গোটেই সম্পত্তিৰ মালিক চেনিও। মই কথাটো ভাবাই নাছিলো যে কি ভাবিবলৈ আকৌ তোৰ এই মূৰত ভবা মেচিনটো থাকিব। মইনা কৈ তল হবা নিদিওঁ। তোক মই ভালে কৈছো না তোক কিন্তু মই জাগাতে স্পট বনাই পেলাম। মোৰ আচল কথাটো শুনচোন তই। কি আছলি কথা আছে কি নকলি কথা আছে কচোন। মইনা তোৰ আগত মোক ভাল পা ললা হৈ দাবাত থি মই এক্টিংহে কৈছিলো। মই এক্টিংহে কৰি আছিলো। মই ভাল নাপাওঁ নহয়। সেইটোহে তই তাৰমানে এক্টিং কৰি আছা। মইনাই তাৰমানে তোক ভাল নাপায়। মইনাই নহয় মই নাপাওঁ। চকু মেলিছা? মইনা খং নকৰবিচোন বাপা আৰে এতেনো কি ভাল গিফ্ট আছে কচোন। এইটো হৈছে মোৰ অন্তৰৰ দিলৰ গিফ্ট। কাৰেক্ট চব চেলফিত ব্যস্ত। আপুনি এতিয়া ধুতি পিন্ধাব লাগিব দৰাক। মই ধুতি পিন্ধাৰ মানে প্ৰেক্টিচ কৰি আছো। আচ্ছা আচ্ছা মোৰ নিজৰে অৱস্থা নাই, লোকক ধুতি পিন্ধাবলৈ মনেই নাই। বলক বলক বলক। চিট আকৌ চাওক আকৌ মাতক। আহা ওলাইছা গল ডিঙিটো ওলাই দিয়া। এতিয়া ওলাই বল চম্পা বল। চেনিয়ে বাহিৰত ৰখি আছে। ৰিজাতে ভালদৰে থাকিব। তই মুখতে বেয়া পইচা পিছে পিছে তই ধুই দিব দিছা কথা ক'ব আহিছা হা পাতান তাক খেদিব নালাগে আৰু। এই তই চুপ থাক বুলি কৈ তুই এনেকে যাব আৰু। যাম ৰ কওক। তোরা বুঝবে লাগে চেষ্টা করছন। তোর ফাটা লেকচার শুনি শুনি মোর কান পকি গেছে। তোর কথা আর মই নুশুনো। শুন বিয়া নহোৱা বুলি কলি ভাল নাপা বুলি কলি
কিয় নকম কত আহিল কত গেল মোক বিয়া কৰাম বুলি তথাপিতো মই পাত্তাই নিদিলোঁ এই চাওক উঠাব আশা কৰি কৈছোঁ যি কয় মই সেই শুনিছোঁ